নমস্কাৰ ৰিয়াজল ষ্টাডি চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি সপ্তম শ্ৰেণীৰ অসমীয়াৰ পাৰ্ট 2 কালিকা লগা পাট কাপোৰ এই পাঠটোৰ 2 নম্বৰৰ কুৱেশ্যন আনচাৰখিনি আজি আমি আলোচনা কৰিম। এতিয়া ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। ক নম্বৰ দিছে চহকী মানুহজন কোন দেশৰ আছিল? উত্তৰ আছিক দেশৰ আছিল। খ নম্বৰ চহকী মানুহজনৰ ছোৱালীজনীৰ কাৰ লগত বিয়া হৈছিল? উত্তৰ এজন দেশনীয়া ডেকাৰ লগত বিয়া হৈছিল। গ নম্বৰ ছোৱালীজনীক আন সম্পত্তিৰ লগতে আৰু কি দিয়া হৈছিল? উত্তৰ এখন কালিকা লগা বন কৰা পাটৰ কাপোৰ দিয়া হৈছিল। খ নম্বৰ কালিকা লগা কাপোৰখন দিওঁতে দেউতাকে কি কৈছিল? উত্তৰ কালিকা লগা কাপোৰখন দিওঁতে দেউতাকে কৈছিল এটা মন্ত্ৰ উচ্চাৰণ নকৰাকৈ কাপোৰখনত কোনোবাই হাত দিলে চকুৰ প্ৰচাৰতে সি চৰাইলৈ ৰূপান্তৰিত হ'ব আৰু কাপোৰখন চৰাইৰ পাখি আৰু নেজ হৈ পৰিব। ঙ নম্বৰ আছিক সম্প্ৰদায়ত সম্পত্তিৰ উত্তৰাধিকাৰী কোন? উত্তৰ আছিক সম্প্ৰদায়ত ছোৱালীবোৰ সম্পত্তিৰ উত্তৰাধিকাৰী হয়। প্ৰথম ছ নম্বৰ ছোৱালীজনীয়ে কাপোৰখন ৰ'দত মেলি দি কলৈ গৈছিল? উত্তৰ মাছ মাৰিবলৈ গৈছিল। দ্বিতীয় ছ নম্বৰ কাপোৰখন চুই দিয়াৰ লগে লগে গিৰিয়েকজন কিহলৈ ৰূপান্তৰিত হ'ল? উত্তৰ এটা ডাঙৰ আৰু নানা বৰণীয়া জকমকীয়া পাখিৰে সুশোভিত ময়ূৰ চৰাইলৈ ৰূপান্তৰিত হৈছিল।